হেল্ল' গাইজ, এয়া মোৰ বাৰ্থডে চেলিব্ৰেট কৰাৰ কাৰণে মানে গম নাপাইছিলোঁ কেকটো আনি থৈছিলে ভণ্টিহঁতে। ঘপককৈ মোক মাতিলে ৰাতিয়ে 11টা বজাত। আহিলোঁ, আহি পাই দেখিলোঁ কেক আনি থৈছিলে। পূৰা ধুনীয়াকৈ কাটিলোঁ চবেই আৰু বহুত ভাল লাগিলে চাওকচোন। আৰু এয়া আমি ৰাতিপুৱাই ওলালোঁ মন্দিৰ যাম বুলি। ভণ্টিহঁতৰ ৰুমতে আছিলোঁ, এইটো ভণ্টিহঁতৰ ঘৰ। আমি চব ওলাইছোঁ মন্দিৰ যাম বুলি। এয়া তাইও ওলাই ৰেডি হৈছে ধুনীয়াকৈ। এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰলৈ। এতিয়া ধুনীয়াকৈ ওলাইছোঁ মন্দিৰলৈ আৰু আহি এয়া পাম আৰু ধুনীয়াকৈ মন্দিৰভাগ, গণেশ মন্দিৰভাগ। আহি পাই ধুনীয়াকৈ চাকি বন্তি ধুনীয়াকৈ লৈ লওঁ। এয়া লৈ ল'লোঁ। আহকচোন মোৰ লগতে আৰু মন্দিৰভাগ আপোনালোককো দেখুৱাই দিওঁ। আৰু আজি মোৰ বাৰ্থডে হয়। বাৰ্থডে কাৰণে মই দিনটো ক'ত যাওঁ আৰু মই বাৰ্থডে চেলিব্ৰেট কেনেকৈ কৰোঁ সেইখিনি গোটেইখিনি মোৰ ভিডিঅ'ত চাব পাৰিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আগৰ চেনেলটোত এতিয়া মই ভিডিঅ' দিব নোৱাৰিম। এতিয়া এইটো মোৰ নতুন চেনেল হয়। আগৰ চেনেলটোত মোক যেনেকৈ মৰম দিছিলে সকলোৱে, তাতোতকৈ আৰু বেছি মৰম দিব বুলি আশা ৰাখি এইটো চেনেল মই খুলিছোঁ। যাতে যোন নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। এয়া ধুনীয়াকৈ চাকি জ্বলাই লৈছোঁ। গোটেইখিনি চাই থাকক ভিডিঅ'ত। মন্দিৰৰ পৰা আহিলোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট বাহঁতে ছাৰপ্ৰাইজ দিলে ধুনীয়াকৈ, বান্ধৱীহঁতে। চবকে থেংক ইউ ছ' মাছ। আৰু ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ। হেল্ল' গাইজ, এয়া ঘৰ আহি পাই গ'লোঁ আৰু পাই পেলাই দেখিছেনে এইফালে খেলো চলি আছে, এইফালে বাৰ্থডে আয়োজনো চলি আছে। চব মানে বেছিকৈ বাৰ্থডেত বিজি আছে যদিও খেলতো মগ্ন হৈ আছে পূৰা, মানে চবেই চাই আছে। এইফালে যোগাৰ চলি আছে ৰাতি কেনেকৈ আয়োজন কৰা হয়, বাৰ্থডে কি কৰা হয়। ঘপককৈ পতা হৈ গ'ল বাৰ্থডেটো। চাই থাককচোন আমি কেনেকৈ আয়োজন কৰোঁ। মোৰ এনেকৈ ড্ৰেছবিলাক আনিলে মানে হাজবেণ্ডে এনেকৈ পিন্ধি চাওকচোন। মই এইবাৰ মনে মনে ভিডিঅ' কৰি থৈ দিলোঁ। বাৰ্থডে স্পেচিয়েল ড্ৰেছযোৰ ধুনীয়াকৈ পিন্ধি ল'লোঁ আৰু চাওকচোন মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইফালে খেল চলিয়ে আছে, পূৰা খেল চায়ে আছে এতিয়াও। এয়া মোৰ ফ'ৰ নম্বৰ কেকটো আহি গ'ল। এইটো কেক ৰেডি। আৰু আমাৰ টিকলুজনীও আছে, এইজনী অনুষ্কা। আৰু এইফালে আয়োজন চলি আছে। এইবাৰ খায়ো আছোঁ অলপ চলপকৈ।
অৱস্থা ইহঁতৰ বেয়া হৈ কৰি দিছে চব মানে কোনো বাকী নাই গোটেইখনকে সানি মেলি কেকৰ ক্ৰীম পুৰা একদম অৱস্থা বেয়া কৰি দিছে চবকে মাজতে চাওকচোন এইফালে ইণ্ডিয়া জিকি গ'ল খুব নাচ সিহঁতৰ তাকে অলপমান ভিডিঅ' থৈ দিলোঁ সিহঁতৰ আপোনালোককো দেখুৱাই দিছোঁ অলপমান তাৰপিছত ইণ্ডিয়া জিকি গ'ল যেতিয়া আমি একদম ৰ'ব নোৱাৰা হ'লোঁ এইফালে আমাৰ ভোকো লাগি আহিছে এইফালে আমি খানা ৰেডি কৰি ধুনীয়াকৈ খাই লওঁ চবেই মিলি এয়া ধুনীয়াকৈ এতিয়া খাই লওঁ আমি চবেই আৰু আমি কেম্পাছৰখিনিয়ে খাইছিলোঁ বাৰ্থডে' পাৰ্টি বুলি বেলেগক তেনেকুৱা মানে মাতা নাছিলোঁ আৰু আমি কেম্পাছৰখিনি গোটেইখিনি আৰু ঘৰৰ মানুহকেইটা গোটেইকেইটা আমি মানে ঘপককৈ বাৰ্থডে' বুলি তেনেকুৱা নহয় আৰু এনেই সৰুকৈ আয়োজন কৰি দিলোঁ আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন আৰু মোৰ ভিডিঅ'টো নতুনকৈ চেনেলটো যেতিয়া নতুনকৈ খুলিছোঁ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মৰম দিব বুলি আশা ৰাখি এইটো চেনেল আকৌ খুলিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ